হে হাই, আশা কৰোঁ আপোনাৰ ভাল। মই গুণজিত। দিনটো ট্ৰেভেল কৰি দেহাটো ভাগৰুৱা হৈ পৰিছে, কিন্তু মনটো ইয়াৰ একদম বিপৰীত। ইতিমধ্যে পাহাৰখনৰ সপোন দেখিবলৈ ধৰিলে। পাহাৰখনে সদায় মোক ফেচিনেট কৰে। চিন্তা এটাই, কি বা আছে পাহাৰখনৰ সিটো পাৰে। বাৰু, এতিয়া বহু ৰাতি হ'ল। গুড নাইট। কাইলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব। Open to अरे ठंड है भाई। So, আমি ৰেডি হৈ আছোঁ আজি ৰাতিপুৱা ওলাবৰ কাৰণে। চলো চাই খাতি চাহ খাব হৈছে এতিয়া। গৰম গৰম লুচি। কাবুলী বুট আলু চব্জি দেখিবলৈ একদম টেষ্টি লাগিছে। আমার চাহ আহি গ'ল। চাহ আমাদের তো আজি চাহ খাই এতিয়া ওলাই যাম আৰু ক'ত যাওঁ নাজানো। তো ৰাতিপুৱা জগন্নাথ মন্দিৰ আমাদের ওলাইছোঁ আৰু জগন্নাথ বাবাক সেৱা জনাই। এইটো একদম পুৰা শ্লপি। এতিয়া আমি গৈ আছোঁ স্কুটি ৰেণ্টত ল'বৰ কাৰণে। যদি ৰেণ্টত পাওঁ তেতিয়াহ'লে ওলাই দিম ঘূৰিবৰ কাৰণে, আৰু যদি নাপাওঁ তেতিয়াহ'লে অকণমান অসুবিধা হ'ব। ক'ত আছে পোৱাই নাইচোন। সন্মুখত 500 টকা ফাইন লিখা আছে, তথাপিও কি কনফিডেন্স। স্কুটি ৰেণ্টত বিচাৰি আছোঁ, পোৱাহে নাই। মায়ং স্কুটি পামনে আজি? হ্যাঁ, স্কুটি মিলেগা? নিতে যাচ্ছি। আর সকালের রোদটা খুব ভালো। তেতিয়াৰ পৰা খোজাই কাঢ়ি আছোঁ, পোৱাই নাইচোন। এইখনকে উঠাই লওঁ নেকি? মায়ংক ये वाला स्कूटर लेके चले। স্কুটি বা বাইক নাথাকিলেও নতুন চহৰ এখনত খোজকাঢ়ি এই চহৰখন চাই ভাল লাগে, কিবা এটা ভাল লাগে। हेलो दादा, स्कूटी रेंट में चाहिए था। मैं आसाम से हूँ। अभी चाहिए था। कहाँ पे अभी? आपके दुकान के सामने। अच्छा रुकिए, हमारा रास्ता में। स्कूटी पाई गलो तो এতিয়া অকণমান ফৰ্মেলিটিজ আছে, এইখিনি কৰি পেলাই ওলাই দিম আৰু। কেটিং ৰোডত আৰু আমাৰ স্কুটিখন আমি ৰেণ্টত লৈ ল'লোঁ। অকণমান সময় ৰ'বলগীয়া হ'ল, দাদাজন বাহিৰত আছিলে। তো এতিয়া আমি স্কুটি সৈতে মায়ংক আৰু মই চেৰাপুঞ্জীলৈ গৈ আছোঁ। চেৰাপুঞ্জী আজি ঘূৰিম আমরা। ঠিক আছে, তো আমাৰ ৰাইড আমি বিগিন কৰোঁ। আহি থাকোঁতে এটা ভিউ পইণ্ট পালোঁ, আৰু ভিউ পইণ্টটো দেখিবলৈ ইমান ভাল লাগিছে ন। তো দেৰি কিহৰ, চাওক লামডেং ভিউ পইণ্ট, আৰু ইমান ধুনীয়া এই পইণ্টটো দেখিবলৈ। ইটছ অচম। সৌ দূৰৰ কোনোবাখিনিত পুলিচ বজাৰ হ'ব শ্বিলঙৰ, আৰু তাৰ পৰা এই পইণ্টটোলৈ আহিছোঁ। সঁচাই বহুত ভাল লগা, আৰু ঠাণ্ডাটো আছেই, আৰু লগতে কেতিয়াও লগ নেৰা মোৰ স্নিজিং এটেকটো আছেই। ইয়াতে
জিপ লাইনিঙো আছে যদি জিপ লাইনিং কৰিব খোজা যায় জিপ লাইনিঙো কৰিব পাৰি কিন্তু আজি আমি জিপ লাইনিং নকৰোঁ প্লেচ আৰু মানে সঁচাই ভাল লাগিছে আমি মোটামুটি 22 কিলোমিটাৰমান ৰাইড কৰিলোঁ এতিয়ালৈকে আৰু এটা ভিউ পইণ্ট পাইছোঁ এই ঠাইখিনিৰ নাম নাজানো যেতিয়া আমি মেপত চাম তেতিয়া বাৰু ইয়াতে ভিডিঅ'ত মই লিখি দিম কিন্তু সুন্দৰ লাগিছে ব্যস্ত মনোমোহা শ্বিলং চহৰৰ পথে আপোনাক লৈ যাব মৌচমালৈ ঘন ঘাঁহনিৰে ভৰা ঘন গছ গছনি থকা বিশাল এই উপত্যকাৰ প্ৰান্তেৰে যেতিয়া আপুনি যাত্ৰা কৰিব একাপ চাহ আৰু এই পাহাৰৰ সৌন্দৰ্যই আপোনাক মদকত ৰ'বলৈ বাধ্য কৰাই দিব এই দৃশ্যটো দেখি এই ঠাইখন দেখি এনেকুৱা লাগিছে যে ইয়াতে থাকি যাওঁ ৱাও ইমান বিউটিফুল হয় या मयंक क्या कहोगे यार क्या सुंदर जगह है ओहो हो पॉइंट टू नाम हल मेडक डेंगपेंग गुगलत चालू गुगलत सार्च करते पालू बहुत ভাল লগা তো এতিয়া ইয়াৰ পৰা ওলাই গৈ আকৌ 12-13 কিলোমিটাৰ মান আছে চেৰাপুঞ্জি লৈকে जिंदगी मुझको उड़ा के ले जा रही है और मैं चला চাহ খাবৰ কাৰণে অকণমান ৰৈছোঁ এই ষ্টপখনত তো ইয়াতে দুটা মই মাইনা পালোঁ নান্দে কিঞ্জো কেৰতাং অ'কে আহি আমি চহৰা পালোঁ আৰু ইয়াৰ পৰা চেৰাপুঞ্জী অলপ দূৰ বাট হয় আৰু ইয়াতে আহি থাকোঁতে প্ৰায়ভাগ দোকান বন্ধ দেখিলোঁ আৰু ৰাস্তাটো খুব কম মানুহ সেই দাদা এজনক সুধিলোঁ যে আজি কিবা বন্ধ আছে নেকি তো দাদাজনে ক'লে যে আজি ছানডে হয় তো সেইকাৰণে মানুহ ইয়াতে কম দেখিবলৈ পাইছে বা দোকান পোহাৰবিলাকো বন্ধ আছে তো আজিৰ দিনটোত তেওঁলোকে ফেমিলিক টাইম দিয়ে ঘৰতে থাকে তো সেইকাৰণে মানুহ কম আছে কিন্তু ৰাস্তা ঘাট ইমান নিট এণ্ড ক্লিন হয় দেখি কিবা এটা ভাল লাগি গৈছে বহুদিনৰ সপোন আছিল যে জয়ন্তীয়া হিলছ আৰু খাচী হিলছৰ মাজত থকা ৰাস্তাৰে মেঘালয়খন ফুৰিম আৰু ক'ৰবাত সেই সপোনটো আজি পূৰণ হোৱাৰ কাৰণে মনটো খুব আনন্দ লাগিছে আৰু চকু দুটাই খুব তৃপ্তি লাভ কৰিছে এই প্ৰকৃতিৰ মনোমোহা ৰূপ দেখি এপ চাবলৈ যাই আছোঁ এতিয়া तो थोड़ा पुलिस बजाৰৰ পৰা চেৰাপুঞ্জী টাউনলৈকে যেটো ৰাইডিং এক্সপিৰিয়েঞ্চ আছিলে ইট ৱাজ লাইফ টাইম এক্সপিৰিয়েঞ্চ ফৰ মি মানে এনেকুৱা টেৰেইনত এনেকুৱা কেভছ মানে থকা ৰাস্তাত মই প্ৰথমবাৰ মানে ইমান ফ্ৰীলি আৰু ইমান দীঘলীয়া এটা মানে ৰাইড কৰিছোঁ অলমষ্ট 56 কিলোমিটাৰ আছিলে তো এতিয়া আমি কেভলৈ গৈ আছোঁ ইয়াৰ পৰা 2 মিনিটছৰ ৰাস্তা হয় এইবাৰ ৰাইডিং সিটত বহিছে मयंक दत्ता रुको टिकट लेना पड़ेगा कितने का 10 टू व्हीलर ओनली और है को जाने 100 रुको 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 मेरे पास जाओ बोल रहे ये ले लो बस तो पार्किंग কৰিবৰ কাৰণে আমি टू व्हीलर वहाँ पे चलो ইয়াতে রাখো वेलकम टू मौसमाई केव খুবলেই তো কেভৰ কাৰণে ওপৰ स्टेयर्स আছে তো स्टेयर्सত যাব লাগিব नहीं तुम्हारे पास है चाबी ये পাহৰি গৈছিল মানে স্কুটি চাবি কাৰ লগত আছিল কাৰ লগত নাই তো আও তো কেভলৈ যাবৰ কাৰণে অকণমান ষ্টেয়াৰ্ছত আহি পালেই তাৰপিছত কেভ ষ্টাৰ্ট হৈ যায়
তো আমি আহি পালোঁ কেফ। মায়াংকে মোক এৰি থৈ গ'লগে। আৰে মায়াংক ৰুকো ভাই। ৱাও হা, আৰু ইয়াত খোজকাঢ়োতে বহুত সাৱধান হ'ব লাগিব। এই যিটো কেভছ আছে, এই কেভছটো জীৱাশ্মৰ বাবেও বিখ্যাত। ইয়াৰে কিছুমানৰ ভিতৰৰ দেৱাল বা গঠনৰ প্ৰতি যদি অকণমান গুৰুত্ব দি সময় কটাই চোৱা হয়, তেতিয়াহ'লে ইয়াত জীৱাশ্মবিলাকৰো সন্ধান পোৱা যায়। और इतना ভিতৰলৈ গৈ আছো। सर जी आपने पूरा घूम लिया? हाँ, अच्छा है अंदर घूमने जैसी। प्लीज में जाके आओ। बहुत वो है ना, कंजेस्टेड है ना प्लेस? कंजेस्टेड है, ओके। मगर मजा आता है। आप कहाँ से हो सर जी? नागपुर। नागपुर से। आप लोग? मैं आसाम से ही हूँ जी सर। वो एकदम সৰু ৰাস্তা হয়, বহুত ডিফিকাল্ট হয়। ओके ओ संभाल के। দেশৰ 10টা দীঘল গুহাৰ ভিতৰত বা তাতোকৈ অধিক যিসমূহ গুহা আছে, কেভছ আছে, প্ৰায় সকলোবিলাক মেঘালয়ত আছে। এই ভূগৰ্ভস্থ নেটৱৰ্কবোৰৰ চূণশিলৰ যি খহনীয়া আৰু পানীৰ অবিৰত প্ৰবাহৰ ফলত গঠিত জটিল পথৰ নেটৱৰ্কৰ দৰে মাটিৰ তলত ক্ষীণৰ ৰেঞ্জত বিয়পি আছে। যাব পাৰিমনে এইটোৰে? মাথাত যদি এবাৰ খুন্দা খায় এই শিলকেইটাত, মাথা একদম পুৰা অৱস্থা বেয়া হৈ যাব। ৱাও, ইটছ লাইক এ ৱেভ। যাই আছো বাৰু এনেকে। মাছমাই আমাৰ ভৰিৰ তলত থকা এই মনোমোহা পৃথিৱীখনৰ আভাস দিয়ে। ৰক। ইয়াত এখন সৰু ব্ৰিজো আছে। इतना टीनी रास्ता, यहाँ से निकलेंगे कैसे भाई? वाह, इट्स लाइक ए डिजाइन। ये केव अभी এইটো চাওক, সেইটো কেনেকৈ ক্লাইম্ব কৰিম? এই যে এইবিলাকত অকণমান অকণমান ডিজাইন বহিছে বা ইয়াতে যিবিলাক হীৰাৰ দৰে দেখিবলৈ হৈছে, এই হীৰাবোৰ কেনেকৈ হৈছে? যেতিয়া পানী মানে নিগৰি আহে ন, এই পানী নিগৰি আহি বছৰ বছৰ ধৰি যেতিয়া নিগৰি আহি আছে, এই ধৰণৰ শ্ল'ভ হৈ গৈছে বা এই ধৰণৰ মানে এটা ডিজাইনৰ নিচিনা হৈ গৈছে। ৱাও, মায়ংক মাইণ্ড বগলিং হৈ গৈছে। মায়ংক क्या कहोगे? में लगी हुई है ऊपर से इतना, सिर पे भी लग गया मयंक के। अरे संभाल के। बहुत सुंदर सुंदर হয় এই কেভটো, আপোনালোকে আহিব পাৰে ইয়াত। আৰু এই কেভছটোলৈ আহি লাইফ ইন দ্য আণ্ডাৰগ্ৰাউণ্ড এক্সপিৰিয়েঞ্চটো ল'ব পাৰে। কেভটো আমি অলমষ্ট এক্সিট হৈ আহিলোঁ। ৱাও, কেনেকুৱা এটা এক্সপিৰিয়েঞ্চ আছিলে ন? सेकेंड केव तो बंद আছে। यहाँ पे जाने के बाद कोई आ नहीं पाता। এইটো এনেকুৱা লাগিছে যে वन ভুটিয়া টাইপ লাগিছে ন। তো ইয়াৰ পৰা ওলাইছো, কেভ চোৱা হ'ল আৰু যেহেতু নেকি আমি কেইঘণ্টামানৰ কাৰণে আহিছোঁ, তো অলপ জলদি জলদি বস্তুবিলাক চাব লাগিব। চলো মেগী। और तुम क्या खाओगे? আহি গ'ল ব্ৰেড অমলেট। मोर प्लेन में क्या ही गोल Mosmai caves, great experience. You should visit Mosmai caves here when you come to cherrapunji. जिंदगी मुझको उड़ा के ले जा रही है और मैं चला
दूर से आवाज कोई आ रही है Oh my God! Woo! So, আমি আহিলোঁ বহুত সময় ঘূৰি ঘূৰি মাজতে এবাৰ গুগলে ঢুকাও দিলে কিন্তু তাৰ পাছতো আহিলোঁ আৰু এই যিটো ফল কি বিউটিফুল এইটো ফল হয় এইটো নামটো কি আছিলে নাং নকালেকে ফলছ ফল জুম কৰি এবাৰ ইটছ এ ভেৰি ডিপ ব্লু His smile is beautiful. ये अम्ब्रेला फिश आप लोग शाम को कहाँ जाते हैं घर जाते हैं वापस नहीं और कहाँ जाते हैं? नहीं यहाँ पे रह भी सकते हैं ना क्योंकि 2 ले लिया है ना दुकान ले लो हमें एंड कुबलई कुबलई Kublai